নমস্কাৰ, তোমালোকক মই জ্যামিতিৰ মৌলিক ধাৰণাসমূহৰ বিষয়ে বুজাই দি আহিছোঁ। আজি মই বুজাই দিম স্থূলকোণী ত্ৰিভুজ, অবটিউজ এংগল ট্ৰাইংগল। এতিয়া চাবা, যি ত্ৰিভুজৰ এটা কোণৰ জোখ 90 ডিগ্ৰীতকৈ বেছি বা ডাঙৰ তাক স্থূলকোণী ত্ৰিভুজ বোলে। যেনে চোৱা, ABC ত্ৰিভুজটোৰ বি কোণটো 90 ডিগ্ৰীতকৈ বেছি। এই ছবিটো চোৱা, ABC এটা স্থূলকোণী ত্ৰিভুজ। ইয়াৰ এই বি কোণটো 90 ডিগ্ৰীতকৈ ডাঙৰ। গতিকে যি ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ, সেই ত্ৰিভুজটোক আমি নাম দিম স্থূলকোণী ত্ৰিভুজ। গতিকে তোমালোকে এনেদৰে ধাৰণাটো মনত ৰাখিবা। গতিকে বুজি পালানে নাই কমেণ্টত জনাবা। থেংক ইউ, বাই বাই।